Hello friends, welcome to my channel Pitomra Vlogs. Friends, অন্য এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। Friends, আজি মোৰ ওচৰত কোনো ভ্লগ ভিডিঅ' নাই। আজি মই আপোনালোকক কোনো ভ্লগ ভিডিঅ' নেদেখাওঁ। একচুৱেলি আজি তেনেকৈ ক'তো ফুৰিব নাযাওঁ। আজি ক'তো ট্ৰেভেল কৰিব নাযাওঁ। বাট আজি মই এটা আপোনালোকক বেলেগ ভিডিঅ' দেখাম বুলি আহিছোঁ। আজি ভিতৰতে ভিডিঅ'টো দেখাম বুলি ভাবিছোঁ। একচুৱেলি ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেজ কেইদিনমানৰ আগত যিটো হৈছিলে ফ্লিপকাৰ্ট বিগ বিলিয়ন ডেজ তাততো মই দুটামান বস্তু অৰ্ডাৰ দিছিলোঁ, 4-5টামান দিছিলোঁ। তাৰে দুটা বস্তু আজি আহি পাইছে। তো ফাইনেলি আপোনালোকক মই আজি দুটা বস্তু আনবক্সিং কৰা দেখাম, দুটা পাৰ্চেল। তো ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হ'ব, কাৰণ আগতে মই কোনো আনবক্সিং ভিডিঅ' আপোনালোকৰ মাজত অনা নাছিলোঁ। বাট আজি মই ভাবিলোঁ আনবক্সিং কৰোঁতে ভিডিঅ' এটাও আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ, সেইটো বুলি ভাবি আজি ভিডিঅ'টো লৈ আহিছোঁ। এটা আছে এইটো মোৰ ওচৰত, এইটো বস্তু আছে, এটা আছে এইটো, আৰু এটা হৈ গ'লে এইটো। তো আমি এই দুটাক আজি আনবক্সিং কৰিম। ফ্ৰেণ্ডছ, আজিৰ মোৰ ভিডিঅ'ত মোৰ লগত আছে এয়া অংশুমান, মোৰ ভাগিন। তো ইও আছে মোৰ লগত, ইও আনবক্সিঙত অলপ হেল্প কৰিব। তো ভিডিঅ'টো আপোনালোকে চাই থাকক। ভাগিনে মই আজি দুটা বস্তু আনবক্সিং কৰিম। তো ফ্ৰেণ্ডছ, দেন আজি এই বস্তুটা আমি আনবক্সিং কৰোঁ। দেন ব'লক আনবক্সিং ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ফ্ৰেণ্ডছ, এইটো আহি গৈছে। তো ফ্ৰেণ্ডছ, এইটোৱে আছিলে আমাৰ ফাৰ্ষ্ট আনবক্সিং পাৰ্চেলটো। তো এইটো দেখিছে আপোনালোকে, টাইপত 3110 লিখা আছে, এইটো টাইপতটো। তো ইয়াক এতিয়া খুলিম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। অঁ, তো ভাগিনে খুলিছে, ইয়াত দেখাই দিছোঁ। অঁ, এইটো দেখিছে, এইটো এটা আহিছে, এইটো এনেকুৱা এটা। তাৰপিছত এইটো আছে, এইটো আমি এতিয়া খুলিম, মেইন ষ্টেণ্ডটো, টাইপৰ ষ্টেণ্ডটো। তো এইটো আছিলে টাইপৰ ষ্টেণ্ডটো, দেখাই দিছোঁ। এইটো হয় এইটো। তো টাইপৰ ষ্টেণ্ডটো চাই লওক, কেনেকুৱা লাগিছে কমেণ্টত জনাব ষ্টেণ্ডটো। আৰু ইয়াৰ প্ৰাইচটো আছিলে আপোনাৰ 370 আছিলে প্ৰাইচটো। অফাৰ আছিলে বহুত, 370ত পালোঁ। তো ফ্ৰেণ্ডছ, এইডালে আমাৰ টাইপৰ ষ্টেণ্ডডাল, এইডাল দেখাইছোঁ। এইডাল টাইপৰ ষ্টেণ্ডডাল, আৰু এইডাল মানে এনেকৈ আহিছে, তাৰপৰা পাৰ্চেলটো এনেকৈ আহিছে। তো এইডাল আমি এডজাষ্ট কৰিব লাগিব। ফাৰ্ষ্ট আমি লেগ তিনিটা লং কৰিব লাগিব, লং কৰি ল'ম মোৰ নিজৰ ইচ্ছা অনুসাৰে। কিমানটো লং কৰিব বিচাৰোঁ লং কৰি ল'ম। আৰু এইখন আপোনাৰ প্ৰাইচটো দিছে 370। আৰু এইটো দিছে ক্লিপটো আমি লাষ্টত ইয়াত ইয়াত এই স্ক্ৰুটো ক্লিপটো লগাই পেলাই লাষ্টত মোবাইলটো ইয়াত লগাই পেলাই আমি ভিডিঅ' কৰিব পাৰিম। তো সেইখিনি লাষ্টত দেখিব ভিডিঅ'টো। তাৰ আগতে আমি এই লেগ তিনিটা আমি এডজাষ্ট কৰি ল'ম। তো লেগ তিনিটা এডজাষ্ট লং কৰি ল'ম। লেগ তিনিটা লং কৰিবৰ কাৰণে আমি ফাৰ্ষ্ট যিকোনো এটা লেগ লৈ লৈছোঁ, লং কৰিব খুজিছোঁ। তো লং কৰিবৰ কাৰণে এই তিনিটা ক্লিপ আছে, আপোনালোকে দেখিছে তিনিটা ক্লিপ। তো এই তিনিটা লং দেখিছে। তো এইডাল লং টানিবলৈ কাৰণে এই লক তিনিটা খুলিব লাগিব। ফাৰ্ষ্ট লক তিনিটা খুলি ল'ম, তিনিটা লগে খুলি লওঁ আমি। তো এইডাল খুলিব টানিবৰ কাৰণে লক তিনিটা খুলি লৈছোঁ।
এটা লক খুলিলোঁ, দুটা আৰু এইটো তিনিটা খুলিলোঁ, এনেকৈ টানিলোঁ। তো টানি লৈ দীঘল হৈ আহিলে, দেখিছে কিমান দীঘল হৈ গ'ল, দেখিছে মই পূৰা দীঘল কৰি লৈছোঁ, যিমানটো টানিব পাৰি সিমানটো দীঘল কৰি লৈছোঁ মই। তো এইটো দীঘল হৈ গ'লে ইয়াত দেখাই দিছোঁ, তো দেখিছে দীঘল হৈ গ'ল। তো ইয়াতকৈ দীঘল নহয় আৰু। তো লকটো মাৰি দিম এতিয়া, এইটো এটা লক মাৰি দিছোঁ, 2 নম্বৰটো মাৰিছোঁ আৰু এইটো 3 নম্বৰটো মাৰি দিছোঁ। তো আমাৰ এটা লেগ হৈ গৈছে, আৰু এতিয়া আমি ছেকেণ্ড লেগটো টানিম এনেকৈ। তো চেম ধৰণে, তো এইটো ছেকেণ্ড লেগটো টানিবৰ কাৰণে এই তিনিটা লক খুলি দিম, 1, 2 নম্বৰটো, 3 নম্বৰ এইটো খুলিলোঁ, তাৰপৰা টানি দিলোঁ। এইটো ইয়াৰ লগত সমান কৰি ল'ব লাগিব। এতিয়া থাৰ্ড ওৱান এইটো আমি এই লেগটো দীঘল কৰিম। তো তাৰ কাৰণে লক 3টা খুলি ল'লোঁ, টানি দিলোঁ পূৰা। তো দেখিছে আপোনালোকে সমান হৈ গৈছে 3টা। তো আমি লক 3টা এতিয়া মাৰি দিম, লক 3টা। এইটো মাৰিলোঁ, এইটো মাৰিলোঁ, এইটো মাৰিলোঁ। তো দেখিছে আপোনালোকে পূৰা তিনিটা লেগ পূৰা সমান হৈ গৈছে। তো টেনশ্যন নাই, এতিয়া আমি ভিডিঅ' কৰিব পাৰোঁ। আৰু ভিডিঅ' কৰিবৰ কাৰণে এতিয়া মেইন বস্তু এই ক্লিপটো লাগিব। ভিডিঅ' কৰিবৰ কাৰণে এই ক্লিপটো আমি ইয়াত লগাব লাগিব। তো তাৰ কাৰণে এইটো খুলি ল'ব লাগিব এনেকৈ। এইটো আমি ইয়াত লগাবৰ কাৰণে এই স্ক্ৰুটোত ইয়াৰ হোলটো সোমাব লাগিব। তো এই স্ক্ৰুটোত আমি হোলটো সোমাই দিম, তাৰপিছত সোমাই পেলাই এইটো আমি পকাই দিব লাগিব। তো এই স্ক্ৰুটোত আমি হোলটো সোমাই দিছোঁ, তাৰপিছত এইটো পকাই দিব লাগিব। আমি পকাই টাইট কৰি দিব লাগিব। এইটো দেখাইছোঁ। এইডাল আমি ঢিলা কৰি দিলে এইটো অকণমান ওপৰ কৰিব পাৰি। তো আমি নিজৰ ইচ্ছা অনুসাৰে কৰি ল'ম সেইটো। ফ্ৰেণ্ডছ, আমি ওপৰমুৱা কৰি ল'ম, এনেকৈ ওপৰমুৱা কৰি মোবাইলটো এনেকৈ ফিটিং কৰি পেলাই আমি 360 ঘূৰাব পাৰিম, এনেকৈ 360 ঘূৰাব পাৰিম। তো এইটো দেখালোঁ আপোনালোকক। আৰু আপোনাৰ ওপৰমুৱা কৰি পেলাই লাষ্টত এইটো আপোনাৰ টাইট কৰি দিব লাগিব, টাইট কৰি ফিটিং কৰি দিব লাগিব। এইটো টাইট কৰি দিব লাগিব, তেতিয়া আমি মোবাইলটো এনেকৈ ইচ্ছা অনুসৰি বহাই পেলাই আমি এনেকৈ এইডাল এনেকৈ ঘূৰাই দি 360 আমি 360 এংগলত আমি ভিডিঅ' কৰিব পাৰিম। তো এইটো হৈ গৈছে চব। এইটো তো ফ্ৰেণ্ডছ, আমাৰ এই টাইপৰ ষ্টেণ্ডৰ পূৰা কমপ্লিট ফিটিং কৰা হৈ গ'ল। তো এতিয়া আপোনালোকক লাষ্ট মোবাইলটো কেনেকৈ ফিটিং কৰিব লাগে সেইটো দেখাব নোৱাৰিম। মোবাইলটো যিহেতু মোৰ এটা মোবাইলে আছে, চ' সেইটো দেখাব নোৱাৰিম। বাট মোৰ মোবাইলত ছেকেণ্ড পাৰ্চেলটো আনবক্সিং কৰোঁতে মোৰ মোবাইলৰ পৰা এইটো টাইপ ষ্টেণ্ডত ভিডিঅ' কৰিম। তো সেইটো আপোনালোকে চাব। তো আজি টাইপৰ ষ্টেণ্ডত ফিটিং হৈ গ'ল। এতিয়া আপোনালোকক ইটো পাৰ্চেল আনবক্সিং কৰি দেখাইছোঁ। তো ফ্ৰেণ্ডছ, এতিয়া আমি এইটো পাৰ্চেল আনবক্সিং কৰিম। তো ভিডিঅ'টো চাই থাকক, এতিয়া আনবক্সিং কৰিম। তো এইটো আছিলে পাৰ্চেলটো। এইটো মোৰ পাপাৰ কাৰণে এটা চাৰ্ট দিছিলোঁ অৰ্ডাৰ। তো এইটো আহি গৈছে চাৰ্টটো, আপোনালোকে চাব পাৰে। আৰু প্ৰাইচটো হৈছে বিগ বিলিয়ন ডেত অফাৰ পাইছিলোঁ, প্ৰাইচটো ইয়াৰ। তো ফ্ৰেণ্ডছ, এইটো দামটো আছিলে 479। দামটো যথেষ্ট কম পাইছোঁ। অফাৰ আছিলে, ভাল অফাৰ আছিলে, 75 to 80% অফাৰ আছিলে। তো এইটো চাৰ্ট পালোঁ। আপোনালোকে তো কমেণ্টত জনাব চাৰ্টটো কেনেকুৱা লাগিছে। তো আজিৰ ভিডিঅ'টো ইমানে আছিলে ফ্ৰেণ্ডছ। আপোনালোকে কমেণ্টত জনাব যে পাৰ্চেল দুটা কেনেকুৱা আছিলে, কেনেকুৱা পালে দেখিলে আপোনালোকে কমেণ্টত জনাব। যে যদি ভিডিঅ'টো ভাল লাগিলে দেন লাইক কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো নিউকৈ ভিজিট কৰিছে সেইসকলে প্লিজ ছাবস্ক্ৰাইব কৰি দিব।
দেন ফ্ৰেণ্ডছ আজিৰ ভিডিঅ'টো ইমানে আছিলে আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম দেন আজিলৈ দেন গাইজ বাই বাই